একচুৱেলি প্ৰকাশৰ লাইনটো অলপ বেলেগ হৈ যায় সি মানে কি হৈ যায় ছোৱালীবোৰৰ লগত অলপ টাচত আহি ভাল পায় আৰু মই মানুহটো কেনেকুৱা মানে মই ছোৱালীৰ সৈতে বেছি কথা পাতি মই ভাল নাপাওঁ সো সেইটো কাৰণে মানে কি হয় যিটো জেগাত যোৱা কথা তাত মানে ছোৱালীৰ সমাগমটো অলপ বেছি মই কেৱল ছোৱালী বুলি কোৱা নাই ছোৱালীৰ সমাগমটো অলপ বেছি মানে অলপ বেছি আৰু কষ্টিউমবোৰ মানে ৰাম চৰিত্ৰ হেল্ল' ফ্ৰেণ্ডছ আজি বঢ়িয়া ভিডিঅ'টো লৈ আহিছোঁ মোৰ লগত থাকিব মিষ্টাৰ ৰাজা আপোনালোকে ভিডিঅ'টো শেষলৈ হ'ল যে কি ৰাজা আহি আছে চ' আজি ভিডিঅ'টো ইণ্টাৰভিউ প্ৰেংক এটা কৰোঁ বুলি আহিছোঁ কি হয় কি নহয় তালৈ ফোনটো কৰি ক'ত পাইছে চাই যাওক আপোনালোক সকলোৱে কৃষ্ণ ছাৰ আপুনি ওলাই আহি নাই যে ইমান টাইম কেলে শুনা তুমি কোনটো ৰাস্তাত আহিছা এই ট্ৰেক্টৰ কেইখন যে আহি আছে দলঙৰ যে ৰেলৰ দলংখন যে আছে যে তোমাৰ সেই তেফালে যে ট্ৰেক্টৰখিনি যে গৈ আছে এই ধুনীয়া ছোৱালী কেইজনীমান যে ৰৈ আছিলে সেইফালে সোমাই আহিছে নাই আপুনি সেইটো একদম সৰু ৰাস্তা এটা সোমাই আহিছে তুমি আহি থাকাচোন কি কোৱা মই পগলা হৈ যাম ক'ত মাটি চাই ক'ত জংঘল তুমি জেগা বিচাৰি নাপালা নেকি তুমি এতিয়া কোনটো ৰাস্তাত আহিছা খাটাংকে কোৱা দুটা ৰাস্তা আছে এটা মোৰ পাছফালে আছে এটা আৰু মোৰ বাওঁহাতে আছে এতিয়া তুমি কোনফালে আহিছা খতম এটা কাম কৰা তুমি লোকেশ্যনটো পঠাই দিবা মই গৈ আছো ঠিক আছে হ'ব চ' ৰাজা আহি আছে বোলে ৰাস্তা বিচাৰি পোৱা নাই তাক আজি মাতো বুলিয়ে মাতিছো এনেকুৱা জেগালৈ আৰু এইটো কাম কৰোঁ বুলিয়ে কৰি আছো ই মানে অলপ ঘূৰি পকি ফুৰা মানুহটো চাওঁচোন জেগাটো উলিয়াব পাৰে নাই আহি যোৱা বেচেৰাটো উপায় নাই এইডালে আহা বাইকখন এইটো ৰাস্তাই দি আনিলোঁ মই গুড মৰ্ণিং কেমেৰাত এই ভিডিঅ' এটা শ্বুট কৰোঁ বুলি আহিছোঁ অকণমান মই কৈছিলোঁ ন মানে ইণ্টাৰভিউ এটা শ্বুট কৰিম বুলি ডাইৰেক্ট শ্বুট লগাই থৈছা নেকি ডাইৰেক্ট একদম শ্বুট হৈ আছে আৰু নমস্কাৰ বাৰু যিয়ে নহওক এই আৰম্ভ কৰি দিবা হা কৈছানে আৰু অলপ ধুনীয়া হ'লে লাগিব নহয় মানুহটো বেয়া নহয় চুলি তুলি বনাই লা চ' হেৰি তুমি ষ্টাৰ্টিংটো কেনেকৈ দিয়া নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ মই এনেকৈ দিম আকৌ তোমাৰতো তুমি দিবা ন এই সেইবোৰ নিদিওঁ মই অকণমান গাঁৱলীয়ালৈ এনেকৈ দিওঁ আৰু হা হেৰি দৰ্শকবৃন্দ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ কৰিলা নাই খতম কৰিলা ন ঠিক আছে নমস্কাৰ দৰ্শকবৃন্দ আমি স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ কি ভিডিঅ'লৈ অন্য এটা ভিডিঅ'লৈ মানে আজিলৈকে ইণ্টাৰভিউ লোৱা নাই যে অলপ প্ৰব্লেম হয় বুজিছা তুমি হেল্প কৰি দিয়া আৰু এখন বুজিছা চ' বন্ধুসকল মানে কি হৈ গ'ল আজি আমাৰ প্ৰকাশে কিবা এটা ভিডিঅ' শ্বুট কৰিম বুলি মোক ক'লে আৰু তাৰ কাৰণে আহিলোঁ আৰু আচলতে কিছুমান বহুত দূৰ দিগন্ত মোক পাৰ কৰাই পাহাৰ ভৈয়াম পাৰ কৰাই মোক সি আনিছে আজি ক'ত আনিছে মই নিজে নাজানো এতিয়া বাকীখিনি প্ৰকাশে ক'ব স্বাগতম জনাইছোঁ আমাৰ পোৱা নাই নহয় কেনেকৈ কওঁ মোৰ নামটো ক'বা মোৰ নামটো কৈ পিনে ৰাজা বুলি কৈ দিম ন ৰাজা বুলি কোৱা তুমি যি বুলি নকৰা তোমাৰ কথা চ' আজি আমাৰ লগত উপস্থিত আছে তোমাৰ চেনেলটোৰ নামটো কি আছিলে আজি আমাৰ লগত উপস্থিত আছে মিষ্টাৰ ৰাজা নমস্কাৰ বাৰু যিয়ে নহওক আপোনালোকে গম পাইছে উপভোগ কৰিব পাৰিছে চাগে আমাৰ ধুনীয়া এই মঞ্চখন পথাৰৰ মাজৰ মঞ্চখন আৰু ৰাস্তাটো অলপ বেয়া যদিও সি কষ্ট কৰি আহিলে ল'ৰাটো তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ বাইক কেনেকৈ আনিলা বাইকখন মই এইটো ৰাস্তাই দি আনিলোঁ এইফালৰ ৰাস্তা আছিল এইফালে মানে আগেদি ঘূৰি আহিবগৈ লাগিব কি কোৱা মই এইফালে ক'ত সোমাইছোঁ ভিডিঅ'টো ইয়াত বনাওঁ নে এতিয়া বেলেগত বনাওঁ সেইটো কোৱা আকৌ মই ঘূৰি ফোন কৰা দিয়া আকৌ ইয়াতে লৈ সঁচাটো এতিয়া বহি লোৱা তুমি বেয়া দেখাব নহয় অকণমান বহা ঠিক আছে ঠিক আছে ফেমত আহিছোঁ নে কেমেৰা কোনো কথা নাই মই একদম স্পষ্টকৈ মানে তোমাক একদম জেৰা কৰাৰ আগতে কৰিব লৈছোঁ এজনী ছোৱালীয়ে তোমালৈ ফোন কৰিছিলে কোনজনী ছোৱালীয়ে বাৰু তাই কোনজনী ছোৱালী মই কি জানো বাৰু যিয়ে নহওক যোৱা 4 দিনমানৰ আগত তোমালৈ ছোৱালীজনীয়ে ফোন কৰিছিলে নাজানো মই গম নাপাওঁ বাৰু এতিয়া মই গম নাপাওঁ নহ'লে আকৌ তুমি ক'বা কোনজনে কৰিছিলে বুলি আৰু কোনে কৰিছিলে নাম কোৱা তাই মই সম্পূৰ্ণ কথাখিনি কৈ আছোঁ আপোনালোকেও চাই যাওক লগতে
ছোৱালীজনীয়ে তোমাক ফোন কৰিছে ধৰা হোক ধৰা হওক ধৰা ধৰা নহয় কৈছে কৰিছিলে কৈছে কৈ পিনি কৈছে যে ৰাজাদা তোমাক মোৰ ভাল লাগে আৰু কৈছে যে তুমি কিবা পঢ়ি আছা নে কিবা কৰি আছা তোমাৰ বিষয়ে জানিবৰ কাৰণে ফোন কৰিছিলে তাতে তোমাৰ ফোনটো বেলেগ এজনী ছোৱালীয়ে ৰিচিভ কৰিছে আই থিংক তোমাৰ ভণ্টিও হ'ব পাৰে তোমাৰ বাও হ'ব পাৰে তোমাৰ নিজৰ কোনোবাও হ'ব পাৰে মোৰ ফোনটো পৰাপক্ষত বেলেগে নধৰে নি মোৰ ফোনটো মানে বিশেষকৈ কি মোৰ ফোনটো চুব পৰা সাহস কৰিব মানুহ কোনো নাইকিয়া সেই মোক নম্বৰ এটা লিখিবলগীয়া আছিলে নম্বৰ এটা দিয়াচোন পটককৈ মই নম্বৰ এটা লিখি লওঁ কৈ দিয়া মই লিখি দিওঁ তোমালোকৰ কথাটো বেলেগ মানে কি কৈছে চিটুৱেশ্যন চাই মানে ধৰি লোৱা মোলৈ ফোন এটা আহিছে একদম স্পষ্ট কথা মিষ্টাৰ ৰাজাই কৈছে মিষ্টাৰ ৰাজাৰ বোলে কোনেও ফোন চুব নোৱাৰে চ' মই চুই দেখুৱাই দিওঁ উলিয়াই দিয়া তুমি ফোনটো সেইটো বুলি নহয় বেয়া পাইছা নি আকৌ কেলে বেয়া পাম মানে তুমি মোক ভাল পোৱা সেই গামোচা চামোচা আনিবলৈ অলপ দেৰি হৈ গ'ল হা বেয়া চেয়া নাপাবা আৰু লখিমপুৰৰে ল'ৰা আমাৰ বহু কষ্ট কৰি আছে কথাষাৰ গম পাওঁ সকলোৱে কৰিছোঁ কষ্ট তুমি কৰিছা ময়ো কৰিছোঁ আমাৰ মাজত সকলোৱে কষ্ট কৰিছে আৰু চবতকৈ ডাঙৰ কথা হ'লে পথাৰৰ মাজত আহি ভিডিঅ' বনোৱাটো বহুত কষ্ট এতিয়া ৰাস্তা বিচাৰি নোপোৱা হয় তাতকৈ কষ্ট কেতিয়াও হ'ব নোৱাৰে যেতিয়া লাইভ লোকেশ্যনটো ভুলকৈ দি থাকে এজন মানুহে মোক লোকেশ্যন দিছে প্ৰথমতে বেলেগ এটা ঠাইৰ মই তালৈ গৈ তাত নাই কি আকৌ দিছে ইয়াত ক'ত দিছে মানে তেতিয়া বেছি কষ্ট হয় আৰু সেইটো কষ্ট কেৱল মই বুজি পাওঁ অনুভৱটো কেৱল মোৰ হয় কিছুমানৰ পৰা চাই আছোঁ তোমাৰ ভিডিঅ'বিলাক অকণমান বেলেগ হ'ব লৈছে বেলেগ অলপ বেলেগ তোমাৰ নহয় মোৰ মানে মানুহবিলাকে মোক কৈ আছে কমেণ্টত দি আছে চ' মই ভাবিলোঁ যে কি এজন লখিমপুৰৰ ভাল ইউটিউবাৰ হিচাপে তোমাৰ পৰা মই এটা পৰামৰ্শ ল'বৰ কাৰণে আজি তোমাক মাতি আনিলোঁ একদম সঁচা কথাটো ক'বলৈ গ'লে আৰু আপোনালোকেও কমেণ্ট কৰি জনাব কি কৰিলে মই ভাল হ'ব কি কৰিলে বেয়া হ'ব একচুৱেলি মই খোলা খুলিকৈ কোৱা মানুহ খোলা খুলিকৈ কওঁ কোৱা তুমি বেয়া পাই যাবা নকওঁ মই এই নেপাওঁ বেয়া কোৱা তুমি কৰিব পাৰা প্ৰথম কথাটো কি হৈ যায় তুমি চেনেলটো খুলিছা তোমাৰ চেনেলটোত অলপ ভিডিঅ'বোৰ বেলেগ কৰি পেলালা তুমি ত' সেইটো এটা মাইনাছ পইণ্ট চিৰিয়াছকৈ কৈছোঁ অকণ কথা তোমাৰ মাইনাছ পইণ্ট হৈছে সেইখিনি মানে যে তুমি ভিডিঅ' টপিকবোৰ কণ্টেণ্টবোৰ বেলেগ কৰি পেলালা চ' তোমাৰ এটা কণ্টেণ্টতে যোৱা তুমি অতীতৰ পৰা অসমত সদৌ অসমত মানে অল আছামত তোমাক চিনি পায় এটা নামেৰে যে কচুগুটি প্ৰেংক চ' প্ৰেংক শব্দটো তোমাৰ লগত জড়িত হৈ আছে চ' তুমি প্ৰেংকত গ'লে মই বেছি ভাল পাম তাকে আপোনালোকেও কমেণ্টত জনাব আৰু আগতেও জনাইছে মই গম পাইছোঁ মোৰ কিছুমান সৰু সৰু ভুলো হৈ আছে তাৰ বাবে আপোনালোকক সকলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু সকলোৱে যাতে এই ভিডিঅ'টো চাই আছে যদি এটা লাইক কৰি যাব নিশ্চয় এটা লাইক কাৰণ মানুহৰ ভুল হোৱাটো স্বাভাৱিক আৰু সেইটো শুদ্ধ কৰাটো মানে সেইটো স্বাভাৱিক বুলিয়ে ধৰি ল'ব পাৰি আৰু স্বাভাৱিক আৰু নহয় জানো ভুল হ'লে শুদ্ধ কৰিবই লাগিব আৰু আপোনালোকে যেতিয়া ইমানখিনিলৈ আনিছে লাগিলে তাকেই হওক লাগিলে মোকেই হওক লাগিলে বেলেগকেই হওক চ' চেষ্টা কৰি যাম আগলৈ আপোনালোকে তেনেকেই আগলৈ লৈ যাওক আগবঢ়াই যাওক আৰু অহা জানুৱাৰীত এটা খুব সুন্দৰ কথা আহি আছে মানে খুব সুন্দৰ মানে খুব সুন্দৰ আৰু পৰিকল্পনা মানে বহুত ভাল পৰিকল্পনা এটা চলি আছে চ' এতিয়াই বিশেষ নকওঁ প্ৰেংকৰ কাৰণেই অকণমান বাহিৰত যোৱা কথা ভাবি আছোঁ চ' হয়তো মিষ্টাৰ ৰাজা যাবও পাৰে হয়তো নাযাবও পাৰে কাৰণ সেয়াই জানেই নহয় আৰু ৰাজা কথা আৰু কেনেকুৱা কোৱা এইটো যাবান নোযোৱা সেইটো কোৱা নাই প্ৰকাশে এনেকুৱা জেগাত যাম বুলি কৈছে যিটো জেগাত গ'লে মতা মানুহ বিচাৰি পোৱাটো খুব কম মানে তাত যাবলৈ বেয়া লাগিছে এতিয়া আৰু মই যিটো জেগাত যাম সেইটো জেগা মানে অভিয়াছলি ভালেই হ'ব বেয়া জেগাত কেতিয়াও নাযাওঁ আৰু খালি ৰাজাহঁতৰ লিখীয়া মানুহ যাব পাৰে নাই সেইটো সেহেঁতিয়ে জানিব আৰু এইটো নহয় সেই বুলি নহয় জেগাটোকে ভালেই কাৰণ মই হৈছে ধাৰ্মিক ন আচৰ লাইনটো অলপ বেলেগ হৈ যায় সি মানে কি হৈ যায় ছোৱালীবোৰৰ লগত অলপ টাচত আহি ভাল পায় তাৰ কথা বতৰা পাতি ভাল পায় আৰু মই মানুহটো কেনেকুৱা মানে মই ছোৱালীৰ সৈতে বেছি কথা পাতি মই ভাল নাপাওঁ চ' সেইটো কাৰণে মানে কি হয় যিটো জেগাত যোৱা কথা তাত মানে ছোৱালীৰ সমাগমটো অলপ বেছি মই কেৱল ছোৱালী বুলি কোৱা নাই ছোৱালীৰ সমাগমটো অলপ বেছি মানে অলপ বেছি আৰু কষ্টিউমবোৰ মানে ৰাম চৰিত্ৰ এইটো সময়তহে বুজি পাব মই ভবা মতে অহা ডিচেম্বৰ লাষ্টলৈ নহয় জানুৱাৰী ফাৰ্ষ্টলৈ কিবা এটা পৰিকল্পনা কৰিম বুলি ভাবি আছোঁ সুবিধা পালে ময়ো যাম বাৰু জেগা আপোনালোকে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কাৰণে কৰি থ'ব যদি সেই বস্তুখিনি মানে আৰু চাব বিচাৰে মানে ভিডিঅ'খিনি যদি চাব বিচাৰে নিশ্চয়
আজি ইমানখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ দিছোঁ। সেইবোৰ পাগলামি সেইবিলাক আৰু তোমাৰ হেৰি অতীতৰ যিয়ে নহওক 1976ৰ ডাইলগ মাৰিব নালাগে। যিয়ে নহওক এতিয়া কথাটো হ'ল যে কি তুমি এটা কথা কৈ মাতিলি আহিলে নহ'লে মই ঘৰত গৈ পিটি লৈ এনেকুৱা টাইপৰ ডাইলগ কয় তেতিয়া ভাল লাগিব ন। অতীতৰ ডাইলগ গ'ল আৰু নহয়, ফৰ্মেলিটিখিনি পূৰা কৰাটো মানুহৰ কৰ্তব্য। যদি ঘৰত লগ পালেহেঁতেন বেলেগ কথা। বাকী যিয়ে নহওক আজি একচুৱেলি ভিডিঅ'টো বনাইছিলোঁ বেলেগ হৈ গ'লগে বেলেগ দেখোন আকৌ। তাকে হৈ থাকিলেগে বেলেগ। মই একচুৱেলি বনাবলৈ বিচাৰিছিলোঁ। এতিয়া নেক্সট তোমাৰ মানে কি তুমি মোক ক'লে ইণ্টাৰভিউ বুলি, এতিয়া ইণ্টাৰভিউটো তুমি একো প্ৰশ্ন সোধাই নাইকিয়া মোক এতিয়া। তাকে সেইটোৱে মানে কথাটো সেইটোকে ক'বলৈ গৈ আছোঁ। কোৱা আকৌ তুমি ডাইৰেক্টলি কৈ দিওঁ খতম। মই ভাবি আছিলোঁ তোমাক মই ইণ্টাৰভিউ ল'ম বুলি, কিন্তু আকৌ মনতে ভাবিলোঁ নাই ইণ্টাৰভিউ ল'লেতো মোৰ চেনেলৰ ভিউৱাৰ্ছখিনি অলপ প্ৰব্লেম পাবও পাৰে। চ' ভাবিলোঁ অকণমান প্ৰেংকো কৰোঁ। সেই বুলি ভাবি মানে মই তোমাক অলপ নচোৱালোঁ। ইয়াত তুমি নচোৱাই দিলা মানে মোক ইমানখিনি যে হৈ গ'ল মানে ইয়াত তুমি নচোৱালা ইণ্টাৰভিউ ল'বলৈ বিশেষ একো নাই মোৰ এই যিখিনি কৰিবলগীয়া আছিলে অলৰেডি কৰি দিলোঁ, বেয়া পাব নালাগে আৰু।